Good morning everyone. আজি 30 জুন হয়। আজি মোৰ কাৰণে বহুত স্পেচিয়েল ডে হয়। জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই জিম যাম এতিয়া। আগতে কিবা খাই লওঁ, খাই কেনে জিম যাওঁ। সকলো ভিডিঅ' জৰিয়তে আপোনালোকক দেখাম। সকলো চাই থাকিব আপোনালোকে। ঘৰৰ পৰা ওলাই আহিলোঁ জিমলৈ। সদায় প্ৰত্যেক দিনে মানে সিহঁতৰ কাৰণে সদায় ৱেইট কৰি থাকিব, ৰখি থাকিব লাগে সদায়। ঘৰৰ আগত মানে 1 ঘণ্টা আধা ঘণ্টা ৰখিব লাগে, তাৰপিছতহে ওলাই আহে। ছোৱালী মানুহে ষ্টাইল কৰে, আপোনাক দেখাম সিহঁতক দেখাম আজি। এইটো দেখি আছে, এইটো আহি আছে, হিৰকে আহি আছে। প্ৰত্যেক দিনাই দেৰি কৰে, প্ৰত্যেক দিনাই দেৰি কৰে। ক্ৰীম চিম লগাই কি ক্ৰীম লগালে কৈ দে। প্ৰত্যেক দিনাই প্ৰত্যেক দিনাই আহিলোঁ জিমৰ পৰা আহি এতিয়া গাঁৱলৈ যাওঁ। গাঁৱৰ পৰা হাঁহ আৰু কুকুৰাটোলৈ আহোঁ। দেউতা আজি দৌৰাইদেউ আহিব, খুৰীদেউ ঘৰৰ মানুহ সকলো, ভাইটি এটা আহিব, লগত দুটামান আহিব, অৰ্ণৱ আৰু হিৰকে আহিব। তো এতিয়া গাঁৱলৈ যাওঁ। গাঁৱত পালোহি। এইকেইটাৰ মাজৰ পৰাই এটা হাঁহ লৈ যাম এতিয়া। সিহঁতক ল'লোঁ প্ৰথম, সিহঁতক লৈ হাঁহ ল'লোঁ। সিহঁতে হাঁহটো দেখাই দিব, হাঁহটো। আৰু ব্ৰইলাৰ আছে, ব্ৰইলাৰ মাংস লৈছোঁ। ব্ৰইলাৰ মাংস লৈছোঁ। তাৰপৰা এতিয়া আৰু কুকুৰা এটা ঘৰত আছে, ঘৰত কুকুৰা এটা আছে। তাৰপৰা এতিয়া অৰ্ণৱৰ ঘৰত যাওঁ। মানে উচনি বৰষুণ দিয়াৰ কাৰণে অৰ্ণৱৰ গাড়ীত কেকটো লৈ আহিলোঁ। অৰ্ণৱৰ এতিয়া কেকটো ল'ব যাওঁ। কেকটো লোৱাৰ পিছত ঘৰত কাটিমগৈ এতিয়া আৰু দেখাই বিশেষ ডাঙৰকৈ আয়োজন কৰা নাই, কাৰণ জিমৰ পৰা ওলাওঁতে অলপ দেৰি হৈ গ'ল। 11:30 মান হৈ গ'ল। তো জিমত থাকোঁতে মানে বহুত দেৰি হৈ গ'ল। বৰষুণ দি আছিলে, বৰষুণ দিয়াৰ কাৰণে বেছি ডাঙৰকৈ বজাৰ চজাৰ কৰিব নোৱাৰিলোঁ, আয়োজন কৰিব নোৱাৰিলোঁ। কাৰণ বন্ধ দিনত বেছি আয়োজন কৰিও ইমান মানুহ তেনেকৈ নাই। ঘৰৰ ফেমিলি মানুহকেইটাই আছোঁ, ড্ৰাইভাৰহঁতে গোটেইকেইটাই আছে। তো এই ব্লগৰ জৰিয়তে মানে আমি শদিয়াৰ সকলো বস্তু দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক। আমাৰ যদি ভাল বস্তুবোৰ, আমাৰ শদিয়াত কি আছে, বস্তুবোৰ কি নাই, সকলোবোৰ দেখাব আপোনাৰ লগত। চমুৱে কথা পাতি আছে, কালত কথা পাতি আছে, কথা পাতিছোঁ। হিৰকে এটা বেলুন ফুলাব ধৰিছে, হিৰকে লাজ কৰিছে। হিৰকে দুটা হিৰ মিলি যাব। এটা এটাকৈ বেলুন ফুলাই আছে। হিৰকে মানে কেমেৰা আগত আহিব লাজ কৰে। হিৰকে বেলুনে ঢাকিছে মুখখন। दहलीज पे मेरे दिल की जो रखे है तूने कदम, तेरे नाम पे मेरी जिंदगी लिख दी मेरे हमदम। हाँ सीखा मैंने जीना कैसे जीना, हाँ सीखा मैंने जीना मेरे हमदम। ना सीखा कभी जीना कैसे जीना, ना सीखा जीना तेरे बिना हमदम। আজি মোৰ জন্মৰ 1963 জন্ম 30 জুনত। আজি ল'ৰাবোৰে যিটো মোৰ জন্মৰ কথাটো তেওঁলোকে মনত ৰাখিছে, গতিকে মই গমেই নাপাওঁ। মই ভাল পাই আহি ঘৰত গা পা ধুই আছোঁ, তেতিয়া কৈছে জন্মদিন হয়, মোৰ জন্মদিন এনেকৈ বুলি মই ভাবিছোঁ। কিন্তু ল'ৰাটোৱে আয়োজন কৰিছে, লগৰ ল'ৰাও আনিলে, তেওঁলোকে সহায় সহযোগ কৰিলে, ভাল লাগিছে। আৰু লগতে মই স্কুলৰ কাম কৰিবলগীয়া আছিলে, ইউটাইজ আৰু স্কুলৰ কিছুমান কাগজ পত্ৰ লৈ তেওঁলোকে আয়োজন কৰিলে, ভাল পালোঁ। গতিকে গধূলি সময়ত এইটো আয়োজন কৰা হ'ল, কেক কটা হ'ল। আৰু তেতিয়াহ'লে আৰু হাঁহ আনিছোঁ, হাঁহ কুকুৰা আছে, ব্ৰইলাৰ আছে, সকলোবোৰ আয়োজন কৰিছোঁ। তেতিয়া সকলোৱে খাব আজি মানে বহুত দিনৰ মূৰত ইমান এটা মানে ঘৰত আমি থকা নহয়। তো ঘৰত ইমান বছৰ মূৰত আছোঁ। দেউতাৰ বাৰ্থডেটো আমি বিশেষকৈ নাপাওঁ, এবাৰ পাইছোঁ, ঘৰতে আছোঁ। গোটেইখিনি লকডাউনৰ সময়ত দেউতা চবৰে ঘৰতে আছে, তো এবাৰ আয়োজন কৰা হৈছে। दिल से जो मैंने करी है सच्ची सी है ये तारीफें,